हेलो ভিউৱাৰ্স মই সংগীতাই আপোনালোকক স্বাগতম জনাইছো মোৰ এটা অন্য ভিডিঅলৈ। আজি মই যেটো বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছো এই বিষয়টো খুব বেছি ইম্পৰ্টেন্ট হ'ব যদিহে আপোনালোকে এটা পাৰফেক্ট ফিটিংৰ ব্লাউজ বিচাৰে। আজি মই যিখন শাৰ্ট আপোনালোকৰ মাজলৈ বনাই লৈ আহিছো এই শাৰ্টখন আমাৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা হৈ আছে। এখনৰ কোনো নিয়ম নাই, কিন্তু এইখিনি কথা যদি আপোনালোকে ফলো কৰে তেনেহলে আপোনালোকে এটা পাৰফেক্ট ফিটিংৰ ব্লাউজ পাব। এইখিনিতে এটা কথা কৈ থওঁ, যদিহে আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো এই চেনেলত লৈ অহা হ'ব চিলাই আৰু কাটিঙৰ সকলো ধৰণৰ নতুন টিপছ। গতিকে দেৰি নকৰি বলক ভিডিঅটো আৰম্ভ কৰোঁ। তাৰ কাৰণে প্ৰথমতে আমাক লাগিব চেষ্টটো। এইটো যেটো নেকি চেষ্ট হয়, এইটো চেষ্ট লাগিব। যদি 28 হয়, এইফালে মই গোটেইখিনি চেষ্টখিনি লিখি দিছো আৰু এইখিনি লিখিছো শোল্ডাৰ। শোল্ডাৰটো আপোনালোকে নিশ্চয় গম পাইছে, এনেকৈ যে দীঘলকৈ থাকে শোল্ডাৰটো সেইটো। তাৰ পাছতে এইফালে ললো আৰ্ম হোলটো চাগে নিশ্চয় গম পাইছে কিমানটো হ'ব আৰ্ম হোলটো। তাৰ পাছত এইটো নেকৰ যেটো বহলটো হয়, আমাৰ যে পিঠিটো কিমানটো বহলকৈ কটা হয় সেইটো যে এইটো নেকৰ বহলটো, আৰু এইটো হ'ল কটৰি। এইকেইটা কথা বিশেষকৈ গুৰুত্ব দিবলগীয়া হয়। এতিয়া 28 সাইজৰ চেষ্ট হলে আমাৰ শোল্ডাৰ কিমান ল'ব লাগিব? শোল্ডাৰ ল'ব লাগিব 4.5, আমি 4.5 আমাৰ শোল্ডাৰটো ল'ব লাগিব। যেটো শোল্ডাৰৰ লাইন হয়, এইখিনি মই ডিপ নেকৰ কাৰণে কৈ আছো। যদি আমাৰ কলাৰ লগা ব্লাউজ হয় বা বট নেকৰ ব্লাউজ হয় তেনেহলে আমাৰ এইখিনি কিন্তু এইখিনি শোল্ডাৰ কিন্তু নহব, এইখিনি নহব, এইখিনি নহব, এইখিনি নহব, একোই নহব। এইখিনিতে এইটো হ'ব কিন্তু এইখিনি নহব। মই এইখিনি বিশেষকৈ কৈ আছো ডিপ নেকৰ কাৰণে। তাৰ পাছতে 28ৰ যদি শোল্ডাৰ হয়, 28 যদি চেষ্ট হয়, আমাৰ শোল্ডাৰ লাগিব 4.5 লাগিব, 4.5 আৰ্ম হোল লাগিব। ইয়াত থাকি এইটো শোল্ডাৰটো যিমান লৈছে তাত থাকি আৰু 2টা পইণ্ট বেছি ল'ব, এইটো শোল্ডাৰ ল'ব। আৰু নেকৰ যেটো বহলটো, আমাৰ নেকৰ যেটো বহল কাটো সেইটো কাটিব 1.5 ইঞ্চি আৰু 2টা পইণ্ট বেছি। 2টা পইণ্ট মানে দুটা সৰু সৰু ঘাট যে এই দুটা ঘাট বেছিকৈ লাগিব এইটোত, নেকৰ যেটো বহলটোত। আৰু তাৰ কাৰণে ল'ব কটৰিটো, যেটো আমাৰ ব্ৰা কাটৰ যে মেইন পাৰ্টটো হয় সেইটো 4 ল'ব বা 4.5 ল'ব। এইখিনিতে মই এটা বিশেষ কথা কৈছো, কেতিয়াবা আমাৰ দেখা যায় মহিলাসকলক দেখা যায় মানুহগৰাকী লেৰেলা, কিন্তু তেওঁৰ যেটো কটৰিৰ সাইজটো তেওঁ জোখত থাকি অকনমান বেছি থাকে। যেনেকৈ মানুহগৰাকী 28 হ'ল সাইজটো, কিন্তু তেওঁৰ যেটো বেষ্টৰ সাইজটো সেই সাইজটো আপোনালোকে নিশ্চয় দেখিলেই গম পাব তেওঁ সাইজটো জোখত থাকি অকনমান বেছি আছে। তেনেহলে কিন্তু আপোনালোকে এইটো 28 সাইজ হ'ল বুলি 4 বা 4.5 ৰাখিলে নহব। এইটো আপুনি তেতিয়া নিজৰ আন্দাজৰ মতে যেনেকৈ 5 ৰাখি দিলে, 6 ৰাখি দিলে হেনেকুৱা ষ্টাইলৰ ৰাখি দিব লাগিব, অকনমান ডাঙৰকৈ ৰাখি দিব লাগিব, যেটো আমাৰ কটৰিৰ কাৰণে দিয়া হয়। বিশেষকৈ কিছু মহিলাকে এইটো দেখা যায়। তাৰ পাছতে 30 ললে, চেষ্ট যদি 30 হয় তেনেহলে শোল্ডাৰ হ'ব 4.5, 4.5 ৰাখিব। আৰ্ম হোল ৰাখিব 5। তাৰ পাছতে নেকৰ যেটো বহলটো ৰাখিব 1.5 আৰু 2টা পইণ্ট, এই যে এইফালে ওপৰত লিখিছো এইটো 2টা পইণ্ট, ফিটাৰডালৰ যে দুটা সৰু সৰু ঘাট থাকে সেই 2টা পইণ্ট ৰাখি দিব। আৰু কটৰি সাইজটো ৰাখিব 4.5। এইখিনি ষ্টেণ্ডাৰ্ড সাইজ হয়, এইখিনি নৰ্মেল থাকে, আৰু যিখিনি নৰ্মেল নহয় সেইখিনি কাৰণে মই অলপ আগতে কোৱা কথাটো হ'ব। 38 যদি চেষ্ট হয় তেনেহলে শোল্ডাৰ ৰাখিব 4.5 আৰু 2টা পইণ্ট বেছি। তাৰ পাছতে আৰ্ম হোল ৰাখিব 5। তাৰ পাছত নেকৰ যেটো বহলটো ৰাখিব 2 আৰু কটৰি সাইজটো ৰাখিব 5। 34ৰ কাৰণে 5 ৰাখিব শোল্ডাৰ, 5.5 ৰাখিব, 5.5 আৰু 2 ফুট বেছিকৈ ৰাখিব আৰ্ম হোলটো, আৰু নেকৰ বহলটো 2 ৰাখিব, আৰু কটৰি সাইজটো 5.5 ৰাখিব। 36ৰ কাৰণে শোল্ডাৰ ৰাখিব 5.5 ৰাখিব, 5.5 ৰাখিব, আৰ্ম হোল ৰাখিব 5.5ত থাকি 2টা পইণ্ট বেছি, আৰু নেকৰ যেটো বহলটো ৰাখিব সেইটো 2.1 ৰাখিব, মানে 2 ইঞ্চি ৰাখিব আৰু এটা ঘাট বেছি ৰাখিব। তাৰ পাছতে কটৰি সাইজটো ৰাখিব 6। 38ৰ কাৰণে ৰাখিব 4.5, 6 ৰাখিব আৰ্ম হোল, আৰু 2.5 ৰাখিব আপোনালোকে নেকৰ যেটো বহলটো, আৰু 6 ৰাখিব কটৰিটো। 40ৰ কাৰণে ঠিক একেদৰে 4.5 হ'ব শোল্ডাৰটো। তাৰ পাছতে 6 ৰাখিব, আমাক ৰাখিব হেৰিটো আৰ্ম হোলটো, আৰু 2.5 ৰাখিব নেকৰ বহলটো। এইটো 2.5টো কিন্তু ষ্টেণ্ডাৰ্ড হয়, এইটো চবৰ কাৰণে হয়, বিশেষকৈ চবৰ কাৰণে মানে নেকখিনি যিখিনি ডিপ হয় সেইখিনিৰ কাৰণে হয়। আৰু কটৰিটো ৰাখিব 4.5। আৰু 42ৰ কাৰণে 4.5 হ'ব, আৰু 2টা পইণ্ট বেছি ৰাখিব শোল্ডাৰটোৰ কাৰণে। আৰু আৰ্ম হোলৰ কাৰণে 6 ৰাখিব,
হাতখন কিন্তু মানুহৰ বৰ বেছি বহল নাথাকে সাইজটো যিমানই নহওক হাতখন কিন্তু নৰ্মেলতে থাকে মানে 6 লৈকে থাকে 6ত থাকি বহুত বেছি শকত নহয়গৈ তাৰ পাছতে নেকৰ যেটো বহল হয় আহৈ ৰাখিব আৰু কটৰীৰ কাৰণে 6.5 ৰাখিব 44 সাইজৰ কাৰণেও শোল্ডাৰ 6.1 হল আমাৰ আৰ্ম হল আৰু আহৈ ৰাখিব আপোনাৰ ডিঙিৰ বহলটো যেটো ডিঙিৰ বহল হয় হেতু আৰু 6.5 ৰাখিব নহলে 7 ৰাখিব কটৰী যেটো সাইজ হয় এটো মানুহগৰাকীক চাই লব কিন্তু আপুনি নচুৱাকে যদি চিলাব বিচাৰে এইখিনি দিলেই হ'ব তাৰ পাছতে 46 ৰ কাৰণে 6 6.5 আৰ্ম হল নেকৰ বহলটো আহৈ আৰু 7 ৰাখিব কটৰীটো 48 ৰ কাৰণে 6.2 মানে 6 ইঞ্চি আৰু 2 পইণ্ট বেছি ৰাখিব শোল্ডাৰটো 6.5 ৰাখিব আৰ্ম হলটো তাৰ পাছতে আহৈ ৰাখিব নেকৰ বহলটো আৰু 7.5 ৰাখিব কটৰীটো 50 কাৰণে ঠিক একেদৰে 6.5 আৰু 2 পইণ্ট বেছি 6.5 আৰ্ম হলটো আৰু নেকৰ বহলটো আহৈ আৰু কটৰী সাইজটো 8 আপোনালোকে এটা কথা মন কৰিব যদিহে আপোনালোকে এইখনত চেঞ্জ কৰিম বুলি ভাবে চেঞ্জ পাৰিলে নকৰিব যদিহে কিবা কাৰণত অকনমান চেঞ্জ কৰিম বুলি ভাবে তেনেহলে 1 পইণ্ট বা 2 পইণ্ট ইমানটোহে আগপিছ কৰিব ইয়াত থাকি বেছি কিন্তু কেতিয়াও ভুলটো নকৰিব যদি আপোনালোকৰ সাইজটো 48 যদি আপুনি শোল্ডাৰ ভাবিছে 6 নহয় বলে মই 6 ইঞ্চিত থাকি অকনমান বেছি দিওঁ খুব বেছি 1 বা 2 বা যদি মই অকনমান কমাই দিওঁ 1 বা 2 হে কমাব ইয়াত থাকি বেছি কম বেছি নকৰিব কাৰণ 1 পইণ্ট এফালে হলে আমাৰ পাৰ্টটো চাৰিটা ভাগত থাকে ব্লাউজটো যেহেতু কি ঘূৰণীয়া হৈ থাকে আমি এটা সাইজে ৰাখিছো হেতু কাৰণে আপোনালোকে 1 পইণ্ট বা 2 পইণ্টহে কমাব বহাব কিন্তু ইয়াত থাকি বেছি কেতিয়াও নবহাব ভুলটো নবহাব ব্লাউজটো একদম পিন্ধাৰি যোগ্য নহব তাৰ পাছতে আৰ্ম হল ৰাখিব 6 পইণ্ট মানে এটো 6.5 ৰাখিব নহলে এটা কাম কৰিব এটোত থাকি যদি অকনমানহে বা 1 পইণ্ট 2 পইণ্ট বহাব নহলে 1 পইণ্ট কমাব পাৰে বেছিকৈ নকমাব এটো কাটকলি তলত কাম মানে টাইট হ'ব নহলে বেছি ঢিলাও নকৰিব এডখত কাপোৰ ফুলি থাকিব এই লাইনটো যদি বেছিকৈ লয় আৰ্ম হলৰ এইখিনি যদি বেছিকৈ লয় তেনেহলে কাপোৰ ফুলি থকা চান্সটো হয় এইখিনি এইটো মেজাৰমেন্টত লব তাৰ পাছতে লাহেকৈ যেটো ৰাউন্ড শেপ দিব সেই শেপটো ধুনিয়াকৈ ঘূৰাই দিব ধুনিয়াকৈ কাটিব তেনেহলে আপোনালোকে চাবচোন কাপোৰ যে ফুলি থকা সমস্যাটো এডখত নহয় আৰু কেতিয়াও তাৰ পাছতে এইটো যে ডিঙিৰ বহলটো যদি আপোনালোকে এইভাবে লয় মই যেভাবে বনাই দিছো চাৰ্টখন যেভাবে বনাইছো এইভাবে যদি লয় তেনেহলে কিন্তু আপোনালোকৰ ডিঙিৰ পৰা যে ব্লাউজটো খহি যোৱা চান্স থাকে সেই চান্সটো নহয় এইখিনি টিপ নেক বুলি ক'লে কিহৰ পৰা আৰম্ভ হয় যেনেকৈ আপুনি 8ৰ পৰা আৰম্ভ কৰিছে ব্লাউজৰ নেকৰ যেটো ডিপ হয় 8ৰ পৰা 11 লৈকে এইখিনি আপুনি ফ্লো কৰিব পাৰিব ডিপ নেকটো আপোনাৰ 8ৰ পৰা 8ৰ ওপৰৰ পৰা 8ৰ যদি ওপৰত আপোনাৰ ডিপ নেকটো হয় তেনেহলে এইখিনি চেঞ্জ হ'ব এটো চেঞ্জ হ'ব এটো চেঞ্জ হ'ব এটোও চেঞ্জ হ'ব 8ৰ পৰা যদি ওপৰলৈ হয় আৰু 8ৰ পৰা যদি তললৈ হয় 8ৰ পৰা তললৈ যিখিনি মই নেকৰ কথা কৈ আছো এইখিনি নেকত এইখিনি হলে ফ্লো হ'ব তেনেহলে ভিডিওটো আপোনালোকৰ যদি ভাল লাগিছে তেনেহলে প্লিজ মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব কাৰণ মই যেহেতু চেনেলটো নতুনকৈ খুলিছো আপোনালোকৰ এটা লাইক বা এটা সাবস্ক্ৰাইবহে মোক আৰু ভিডিও বনোৱাত সহায় কৰিব বুলি মই আশা কৰিলো থ্যাংক ইউ